Sahi Technology Channel অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো নতুনকৈ যদিহে ইউটিউব চেনেল খুলিম বুলি ভাবিছে আৰু সেই ইউটিউব চেনেল খুলিবলৈ হলে কেনেকৈ খুলিব আৰু সেই ইউটিউব চেনেলৰ যিবোৰ সেটিংছ সেই সেটিংছসমূহ কেনেকৈ কৰিব আৰু ভিডিঅ' যেতিয়া আপলোড কৰিব আপলোড কৰাৰ সময়ত ইয়াৰ যিবোৰ টেক্সট টাইটেল হেবোৰ কৰ পৰা ল'ব এতিয়া নিজে কিছুমান বস্তু লিখিলেও নহব সেই বস্তুবোৰ ইউটিউবৰ পৰা ল'ব লাগিব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত সবিশেষ জনাম ইউটিউব চেনেল খুলিবলৈ হলে প্ৰথমতে আপোনালোকক এটা ইমেইল লাগিব আৰু সেই ইমেইলটো অলৰেডি ক্ৰিয়েট কৰা থাকে গতিকে প্ৰথমতে ইউটিউব যেটো এপ্লিকেশন আছে সেই ইউটিউব এপ্লিকেশনত ইয়াতে ক্লিক কৰিব লাগিব সেই ইউটিউব এপ্লিকেশনত ইয়াতে ক্লিক কৰি দিয়া হল এতে ক্লিক কৰাৰ পিছত ইয়াৰ যেটো লগো সেই লগটোত ইয়াতে ক্লিক কৰিব লাগিব এই লগটোত ইয়াতে ক্লিক কৰি দিয়া হল এতে ক্লিক কৰাৰ পিছত ইয়াতে চাবো যে নাম চোৱাৰ পিছত ইয়ৰ চেনেল দুই নম্বৰ যেটো অপচন আছে ইয়ৰ চেনেল এই ইয়ৰ চেনেলত ইয়াতে ক্লিক কৰি লব এতে ক্লিক কৰি লোৱাৰ পিছত ইয়াতে ক্ৰিয়েট চেনেল ইয়াতে মাৰি দিয়াৰ লগে লগে আপোনালোকৰ চেনেলটো ক্ৰিয়েট হৈ গল এতিয়া ক্ৰিয়েট হৈ যোৱাৰ পিছত ইয়াতে এডিট কৰিব লাগিব আকৌ এগেইন যাব লাগিব যোৱাৰ পিছত ইয়াতে ইয়ৰ চেনেল ইয়াতে আহিব লাগিব এতিয়া অহাৰ পিছত ইয়াতে চাবো যে ইয়াতে এটা পেন্সিলৰ নিচিনা ইয়াতে আছে পেন্সিলৰ নিচিনা ইয়াতে আপোনালোকে ইয়াতে ক্লিক কৰি ল'ব এতিয়া ক্লিক কৰি লোৱাৰ পিছত ইয়াতে যেটো আপোনালোকৰ যেটো চেনেল বেনাৰ আছে সেই বেনাৰটো চেনেলৰ বেনাৰটো প্ৰথমতে বনাই ল'ব তাৰ পিছত ইয়াৰ যেটো চেনেলৰ লগো সেই লগো আৰু বেনাৰবোৰ এট্ৰাক্টিভ আকৰ্ষণ হ'ব লাগিব আৰু সেইবোৰ বনাই লোৱাৰ পিছত ইয়াতে আপোনালোকে চাবো এই ইয়াতে ক্লিক কৰিলে এটা আপোনালোকৰ লগো দিব পাৰিব আৰু ইয়াতে ক্লিক কৰিলে আপোনালোকে ইয়াতে বেনাৰ দিব পাৰিব গতিকে চেনেলৰ যেটো লগো আৰু বেনাৰ সেই এই দুটা ইয়াতে দিয়াৰ লগে লগে আপোনালোকে ইয়াতে দিব পাৰিব এটো হ'ব ইয়াতে ক্লিক কৰিলে আপোনালোকে বেনাৰটো দিব পাৰিব টেগ এ ফটো আৰু যদি ইয়াতে ক্লিক কৰে ইয়াতে এটো লগো দিব পাৰিব গতিকে এই দুটা বস্তু দিয়াৰ পিছত ইয়াতে যেটো চেনেলৰ নাম সেই চেনেলৰ নামটো ইয়াতে সাহি টেকনলজি 1 দিয়া আছে গতিকে সেই ইয়াতে আপোনালোকে এডিট কৰিব পাৰিব যেটো চেনেলৰ নাম দিব খুজে ইয়াতে নামটো দি লব দি লোৱাৰ পিছত ইয়াতে সেভ বুলি মাৰি দিব এতিয়া মাৰি দিয়াৰ পিছত ইয়াৰ যেটো ডেসক্ৰিপচন আপোনালোকে চেনেলটো কিহৰ ওপৰত বনাব বা ভিডিঅ'বোৰ কি হ'ব আপোনালোকৰ সেই তাৰ ওপৰত বেছ কৰি যেটো ডেসক্ৰিপচন হয় ইয়াতে ডেসক্ৰিপচন ইয়াতে দি দিব এটা দিয়াৰ পিছত ইয়াতে যেহেতু তে ভিডিঅ'বোৰ কেনেকৈ আপলোড কৰিব এটা ভিডিঅ' বনোৱাৰ পিছত যেতিয়া ভিডিঅ' আপলোড কৰিব এই সেম প্ৰসেস আপোনালোকে প্ৰথমতে আপোনালোকৰ চেনেলত যাব এতিয়া যোৱাৰ পিছত ইয়াতে যেটো প্লাস চিন আছে সেই প্লাস চিন ইয়াতে ক্লিক কৰিব এটা ক্লিক কৰি দিয়াৰ পিছত যেহেতু ভিডিঅ'বোৰ আপলোড কৰিব ইয়াতে আপলোড এ ভিডিঅ' আছে এই আপলোড এ ভিডিঅ' ইয়াতে অপচনত ক্লিক কৰা হল এটা ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ভিডিঅ' এটা লব এতিয়া লোৱাৰ পিছত ইয়াতে এই ভিডিঅ'টো দিয়া হল এই ভিডিঅ'টো দিয়াৰ পিছত ইয়াতে নেক্সট আছে নেক্সট অপচনত ইয়াতে ক্লিক কৰি দিয়া হল এটা ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ক্ৰিয়েট এ টাইটেল এই টাইটেলত ইয়াতে ক্লিক কৰিব যেহেতু এটো ইউটিউব চেনেল কেনেকৈ খোলে সেই বিষয়ে ইয়াতে ভিডিঅ' জনোৱা হৈ আছে গতিকে ইয়াতে টাইটেলত লিখিব যে ইউটিউব চেনেল কেনেকৈ খোলে এটো দিয়াৰ পিছত এগেইন আপোনালোকে ইয়াতে 100টা ওয়াৰ্ডৰ ভিতৰত লিখিব পাৰিব এইখিনি লিখি দিব এটা দিয়াৰ পিছত ইয়াতে যেটো এড ডেসক্ৰিপচন আছে সেই ডেসক্ৰিপচনত ইয়াতে ক্লিক কৰিব এটা ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে 5000 ওয়াৰ্ডৰ ভিতৰত লিখিব পাৰিব ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ লিখিব এতিয়া লিখাৰ পিছত ইয়াতে এটো ব্যাক হৈ আহিব এটা অহাৰ পিছত ইয়াতে যেটো ভিজিবিলিটি আছে ইয়াতে প্ৰথমতে পাব্লিক আছে আনলিস্টেড আছে প্ৰাইভেট আছে গতিকে ইয়াতে আপোনালোকে আনলিস্টেড এটো ৰাখি দিব ইয়াতে প্ৰথমতে পাব্লিক কৰি নিদিব গতিকে এটো আনলিস্টেডে থাকি গল এতে ইয়াৰ পিছত ইয়াতে চাব যে অল এলাও ভিডিও এন্ড অডিও ইয়াতে চাব যে হয়তো ঠিক আছে এটো হল্ড ইয়াতে চাব যে হল্ড পটেনশিয়ালি ইনএপ্ৰোপ্ৰিয়েট ইয়াতে ক্লিক কৰিব এতিয়া ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এলাও অল কমেন্টস ইয়াতে এটো ক্লিক কৰি লব এটো এলাও হৈ গল কমেন্টসবোৰ সকলে কৰিব পাৰিব এখিনি হোৱাৰ পিছত ইয়াতে যেটো নেক্সট আছে সেই নেক্সট অপচনত ইয়াতে ক্লিক কৰি দিব এতিয়া ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব যে ইয়েস ইটস মেড ফৰ কাইটস এটো শিশুসকলৰ বাবে হয় ইয়াতে এটো নিদিব ইয়াতে দিব যে নো ইটস নট মেড ফৰ কাইটস এটো 2 নম্বৰ অপচনত ইয়াতে ক্লিক কৰি দিব এটা ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এস ৰেষ্ট্ৰিকশন ইয়াতে আছে ইয়াতে ক্লিক কৰি চাব ইয়াতে যদি ইয়েস থাকে তেতিয়াহলে নহব ইয়াতে নো এটো এই নোট এটো কৰি দিব এটো টিক চিনটো দি দিব এটা দিয়াৰ পিছত ইয়াতে আপলোড ভিডিঅ' ইয়াতে আপলোড মাৰি দিয়াৰ লগে লগে এটো আপলোড হৈ গল এতিয়া আপলোড হোৱাৰ পিছত ইয়াতে এখন YT ষ্টুডিও লাগিব সেই YT ষ্টুডিও এখন আপোনালোকে ডাউনলোড কৰি লব এতিয়া লোৱাৰ পিছত YT ষ্টুডিও যাব লাগিব
YT ষ্টুডিঅ' যিটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনত ইয়াতে ক্লিক কৰি দিয়া হ'ল এতিয়া ক্লিক কৰি দিয়াৰ পিছত ইয়াতে যিটো আপোনালোকৰ এইটো চেনেল আছে সেই চেনেলটো আহি যাব এতিয়া অহাৰ পিছত ইয়াতে চাব যে ড্যাশবোৰ্ড আছে কন্টেন্ট আছে এই কন্টেন্টত ইয়াতে ক্লিক কৰি ল'ব এতিয়া ক্লিক কৰি দিয়াৰ পিছত ইউটিউব চেনেল কেনেকৈ খোলে আপোনালোকৰ চেনেলটো আহি গ'ল ইয়াতে ক্লিক কৰি দিয়া হ'ল এতিয়া ক্লিক কৰাৰ পিছত আপোনালোকে যিটো চেনেলৰ বেনাৰ বনাব সেই বেনাৰটো ইয়াতে দিব পাৰিব সেই বেনাৰটো দিয়াৰ কাৰণত ইয়াতে যিটো পেন্সিলৰ নিচিনা আছে পেন্সিলৰ নিচিনা ইয়াতে ক্লিক কৰি দিব এতিয়া ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এগেইন আকৌ এইটো যিটো পেন্সিল আছে ইয়াতে ক্লিক কৰি দিব এতিয়া দিয়াৰ পিছত কাস্টম থাম্বনেল আছে সেই কাস্টম থাম্বনেলত ইয়াতে ক্লিক কৰি ল'ব আৰু এতিয়া ক্লিক কৰাৰ আগত যিটো ভেৰিফাই ইয়ৰ একাউণ্ট যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো ভেৰিফাই কৰিব লাগিব এতিয়া ভেৰিফাই কৰাৰ কাৰণত ইয়াতে ভেৰিফাই বুলি অপশ্যন আছে সেই ভেৰিফাইত ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে যিটো ফোন নম্বৰ আছে সেই ফোন নম্বৰটো দিব লাগিব আৰু টেক্সট মি কল মি ইয়াতে গতিকে টেক্সট মি দিয়াৰ লগে লগে আপোনালোকৰ এটা SMS আহি যাব সেই SMSটো দি আপোনালোকে মোবাইল নাম্বাৰটো ভেৰিফাই কৰিব পাৰিব আৰু ভেৰিফাই কৰাৰ পিছতহে আপোনালোকে এই যিটো থাম্বনেল বনাব সেই থাম্বনেলটো ইয়াতে দিব পাৰিব এতিয়া দিয়াৰ পিছত এইটো আপোনালোকে পাই যাব এইটো এতিয়া ব্যাক কৰি আহিলোঁ এতিয়া অহাৰ পিছত ইয়াতে চাব এইটো ডান বুলি মাৰি দিয়া হ'ল এতিয়া চাব যে এড ডিসক্ৰিপশ্যন ইয়াতে আকৌ লিখিব পাৰিব আৰু এতিয়া লিখাৰ পিছত ইয়াতে এটা বস্তু চাব যে টেক্সট আছে সেই টেক্সটত ইয়াতে এড টেক্সট এই এড টেক্সটত লিখিব যে ইউটিউব চেনেল কেনেকৈ খোলে হাউ টু ক্ৰিয়েট ইউটিউব চেনেল বা প্ৰফেশ্যনেলি ইউটিউব চেনেল কেনেকৈ খোলে গতিকে ইয়াতে এড লিখিব পাৰিব ইয়াতে যিবোৰ এডবোৰ দিব আৰু সেই এডবোৰ যদি বিচাৰি নাপায় গতিকে আপোনালোকে যি ধৰণৰ ভিডিঅ' বনায় সেই ধৰণৰ টেক্সট যিটো ইয়াতে টেক্সট দিব সেই টেক্সটবোৰ ক'ত পাব বা টাইটেলবোৰ ক'ৰ পৰা লিখিব সেই বিষয়েও জনাম এইখিনি দিয়াৰ পিছত ইয়াতে যিটো আনলিষ্টেড আছে সেই আনলিষ্টেড এতিয়া যাই ইয়াতে পাব্লিক কৰিব পাৰিব এতিয়া পাব্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ভিডিঅ'টো পাব্লিক হৈ যাব গতিকে এনেকৈ ভিডিঅ'বোৰ আপলোড কৰা হয় আৰু ইয়াতে যেটো মোর অপশন আছে সেই মোর অপশনত ইয়াতে ক্লিক কৰি লব ইয়াতে ক্লিক কৰি দিয়া হল এতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব যে ক্যাটেগৰি আপোনালোকৰ চেনেলটো কি ক্যাটেগৰি হয় ইয়াতে চাব ইয়াতে মাৰি দিয়া লগে লগে আহি যাব যদি অটোস এন্ড ভেহিকলস হয় হেতু দি দিব কমেডি হলে কমেডি দিব এডুকেশন হলে এডুকেশন দিব এন্টারটেইনমেন্ট হলে এন্টারটেইনমেন্ট দিব ফিল্ম এন্ড এনিমেশন হলে এটু দিব গেমিং হলে গেমিং দিব ইয়াতে চাব গোটেই কেটা অপশন আহি যায় গতিকে আপোনালোকৰ চেনেলটো যি টাইপৰ হয় ইয়াতে সেই টাইপৰ দিব ইয়াতে দিলে তেতিয়া ইউটিউবে সেই হিসাবতে আপোনালোকৰ যেতে ভিডিঅ'বোৰ দিব সেইবোৰ ৰিকমেন্ডেশন কৰিব গতিকে এইটো দিয়াৰ পিছত ইয়াতে যেহেতু এইটো সায়েন্স টেকনলজি দিয়া হল এতিয়া দিয়াৰ পিছত আপোনালোকে এইটো সেভ মাৰি দিয়া লগে লগে এইটো হৈ যাব আৰু আপোনালোকে যেতিয়া ভিডিঅ'বোৰ আপলোড কৰিব আপলোড কৰাৰ পিছত যে সার্চ বটনত কেনেকৈ আনিব আৰু সার্চ বটনত আহিলেহে যিকোনো ভিডিঅ'ত ভিউজ আহিব আৰু সার্চ বটনত যদি নাহে তেতিয়া হলে ভিউজ নাহিব কিন্তু তো অলপ কেটামান আহিব আৰু পিছত এইটো বন্ধ হৈ যাব সার্চ বটনত অনাৰ কাৰণত ইয়াতে গতিকে এইটো ব্যাক কৰি আহিব লগা হল এইটো সেভ বুলি মাৰি দিব সেভ বুলি মাৰি দিয়া লগে লগে এইটো আলটিমেটলি এইটো সেভ হৈ যাব এতিয়া হোৱাৰ পিছত ইয়াৰে যেটো টাইটেল আছে টাইটেল আৰু যিবোৰ টেক্সট আছে সেই টেক্সটবোৰ কেনেকৈ দিব কৰ পৰা দিব সেই টেক্সটবোৰ দিয়াৰ কাৰণত আপোনালোকে প্ৰথম যেটো ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলতে যাব এতিয়া যোৱাৰ পিছত ইয়াতে চাব যে ইয়াতে সার্চ কৰিব যেহেতু আপোনালোকে ভিডিওটো বনাইছে যে ইউটিউব চেনেল কেনেকৈ খোলে ইয়াতে সার্চ ইউটিউব ইয়াতে সার্চ কৰি দিব যে ইউটিউব চেনেল ইয়াতে চাব যে ইউটিউব চেনেল কেইছে বনায় যে ইউটিউব চেনেল ক্ৰিয়েট ইউটিউব চেনেল কেনেকৈ খোলে গতিকে ইয়াতে যিবোৰ পয়েন্টবোৰ আছে সেই গোটেইবোৰ এইবোৰ আপোনালোকে টাইটেলত দিব বা ট্যাগত দিব ডেসক্ৰিপচনত দিব তেতিয়াহে যেতিয়া আপোনালোকে ইয়াতে ইউটিউব চেনেল কেইছে বনায় বা ইউটিউব চেনেল ক্ৰিয়েট ইউটিউব চেনেল কেনেকৈ খোলে এছামিছ হলে যেহেতু এছামিছ হয় ইউটিউব চেনেল কেনেকৈ খোলে এটো দিয়াৰ লগে লগে এটো মাৰি দিয়া হল এটো এতে সার্চ বটনত চাব যে আপোনালোকৰ চেনেলটো আহি যাব যে কেনেকৈ খোলে ইউটিউব চেনেল বা মোবাইল ইয়াতে চাব যে ইউটিউব চেনেল কেনেকৈ খোলে এইবোৰ আহি গৈছে আপোনালোকে নমস্কাৰ এই সব ট্ৰিক্সবোৰ ইয়াতে দি দিব স্বাগতম জনাইছো মোবাইল পোৱাৰ পিছতে এই ভিডিওটো আপোনালোকে এটা বস্তু চাওক যে ইয়াতে এক নম্বৰ দুই নম্বৰ ইয়াতে যেটো তিন নম্বৰত আছে যে মোবাইলৰে কেনেকৈ ইউটিউব চেনেল খুলি টকা পাব পাৰি সবিশেষ চাওক এটা ভিডিওতে গতিকে এইটো যদি চাই ইয়াতে চালে গম পাব যে এইটো চেনেলৰে কি হয় আৰু এই চেনেলটো ভাইৰেল হৈছে বা ইয়াৰ যিবোৰ টেক্সট আছে সেই টেক্সটবোৰ ইউটিউবৰ পৰা লোৱা হৈছিল আৰু লোৱাৰ কাৰণত হয়তো এই চেনেলটো ভাইৰেল হোৱাৰ পিছত ইয়াতে 33K ভিউজ আহিছে গতিকে এনেকৈ ভিডিঅ'বোৰ আপলোড কৰিব লাগিব বা টেক্সট আৰু যিবোৰ ডেসক্ৰিপচন আছে সেইবোৰ দিব লাগিব এতিয়া দিয়াৰ পিছত আপোনালোকৰ চেনেলৰ যেটো সেটিংস আছে এতিয়া সেই সেটিংসবোৰ কেনেকৈ ঠিক কৰিব এই সেটিংসবোৰ ঠিক কৰাৰ কাৰণত ইয়াৰ যেটো নেক্সট ভিডিও হ'ব সেই ভিডিওত সবিশেষ জনাম ইয়াৰ যেটো চেনেলৰ সেটিংসবোৰ ঠিক কৰিবলৈ হলে এইটো
গুগলত যাব লাগিব গুগলত গৈ সেইবোৰ ঠিক কৰিব পাৰিব যদিহে চেনেলটো নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং